हाय फ्रेंड्स पुनर्बार स्वागतम जनाइছো সকলোকে মোৰ চেনেললৈ। আজি মই বনাবলৈ লৈছো বেকাৰী বিস্কুট। বেকাৰী বিস্কুট বনাবৰ বাবে মই লৈছো 1 কাপ বেসন আৰু আধা কাপ আটা, আধা কাপ লৈছো পাউডাৰ চিনি, আধা কাপ লৈছো ৰিফাইন তেল আৰু লৈছো অলপমান বেকিং সোডা। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লম। ভালদৰে মিক্স কৰা হৈ গল। এতিয়া মই দিম অলপ পানী। এনেকে অলপ অলপ পানী দি হাতেৰে এনেকে ধুনিয়াকে মুঠি লব। মিশ্ৰণখিনি ধুনিয়াকে মুঠা হৈ গল। এতিয়া মই এইখিনি গোল বনাই বিস্কুটৰ আকৃতি দিম। এয়া মই এনেদৰে বনাই লৈছো বিস্কুট। তাৰ পিছত ইয়াৰ ওপৰত এনেকে বাদাম দি দিছো। এইখিনি মই এতিয়া এখন প্লেটত উঠাই লম। এয়া প্লেটখন মই ৰিফাইন তেল লগাই লৈছো অলপ। এতিয়া মই কেৰাহী এখনত নিমখ দি ষ্টেণ্ড দি লৈছো এনেকৈ। এতিয়া দিম ইয়াতে বিস্কুটখিনি এনেকৈ। এতিয়া মই এখন ঢাকনিৰে ঢাকি দিম। প্ৰায় 15 মিনিট মান হল। এতিয়া মই চাম বিস্কুটখিনি কেনেকুৱা হৈছে। দেখিছেনে ইমান ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই 1 মিনিটৰ কাৰণে এইখিনি ওলটাই দিম যাতে ওপৰৰ খিনিও ৰঙচুৱা হয়। এতিয়া মই আকৌ ঢাকনি লগাই দিম। 1 মিনিট পিছত এতিয়া ঢাকনিখন গুচাই লৈছো। দেখিছেনে কিমান ধুনীয়াকৈ ৰঙচুৱা হৈছে। এয়া আমাৰ বেকাৰী বিস্কুট ৰেডি হৈ গল। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।